নমস্কাৰ। পাঠ কৰিব ওলাইছোঁ মৌচুমী দাসৰ এটি কবিতা। কবিতাৰ শিৰোনাম আইতা। মা, অচিন দেশৰ কথা আৰু নুসুধিবি মোক। ভয় লাগে সেই দেশলৈ গ'লে আপোনবোৰো অচিনাকি হয় বুলি। চোৱাচোন সেই জীৰ্ণহীৰ্ণ ফোকাটোৰ কংকালেৰে আইতাজনী আজিও পথেৰে চিঞৰি আহিছে শুন শুন বুলি। আইতাৰ পুতেকে হেনো অট্টালিকাৰ ওপৰত মায়াবিনী পৰীৰ সৈতে জীৱনৰ খেলখনৰ হিচাপ নিকাচ কৰিছে। আৰু আইতায়ো হেনো এসময়ত মহানগৰীৰ পৰীৰ মিঠা মাত শুনি দূৰৰ পাহাৰ শুৱনি বুলি ভাবি ভুল কৰিছে। তামোলৰ মকৰাৰ সৈতে ওঠ ৰঙা আইতাজনী মৰমৰ এনাজৰীৰ পৰা আজি বিচ্ছিন্ন হৈ পৰিছে। ত্ৰাস আৰু যন্ত্ৰণাৰে ধৰফৰ কৰা আইতাজনীয়ে আজি মোক ভৱিষ্যতৰ বিপদসংঘাৰ চিনাকি দিছে।